friends, welcome to my YouTube channel tanushree lifestyle. আজি আমি যাবলৈ ওলাইছো gorokhiya মন্দিৰলৈ আৰু বাবু মই বাইদেউ গতে মাহে যাম আৰু ভিডিওটো আৰম্ভ কৰো। এয়া আমি gorokhiya থানত আহি পালো। ইয়াতে এনেকে লব পাৰে ধূপ চাতি এনেকে আৰু ইয়াতে বহুত ধূপ আছে, এনেকে দোকান আছে আৰু হেইটো হল gorokhiya মন্দিৰৰ গেট আৰু আমি ভিতৰত যাম এতিয়া। আহক দুটা কেমন লায়ন দুটা বাবু লায়ন হেড টাইগার নহয় পানি দুটা পানি টাইগার দুটা আই বসো যাই থাকবো। Ya, বাইদেউ আৰু বাবু বেছিলু গৰুৰ গাড়ী কি ধৰে মই মৰমৰ ভিনি আজি হেনো ভৰিখন ধুই লওঁ। মামি আহিছা? কাৰ আহিছা মামি? আমি গতে ইয়াতে ভৰি হাত ধুই লওঁ। চাওঁ বাই হ'ব গুদু নাংগে তুমি নাংগে দে এটা হাতত ধৰি ধৰি যাবা না গুদু হাতত ধৰবা দে না যাবা। এইটো হল মন্দিৰটো। ইয়াতে ফাৰ্ষ্টে চাতি জ্বলাম। এয়া বাইদেউ চাতি জ্বলাই আছে। ইয়াতে সব এনেকে ছাতি দিবৰ কাৰণে এনেকে জায়গা বনাই দিছে। এয়া হল মন্দিৰৰ ভিতৰ ভাগ। বাবু বাবু আহিছে না? মন্দিৰৰ আগফাল আজি প্ৰভুথানত কৃষ্ণপ্ৰসাদ ভোজন কৰিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ কাৰ্যালয়ৰ পৰা এইটো হ'ল দেউল। সংগ্ৰহ কৰিব পাৰে। ইখন মঞ্চ। সৰু বাবু বহুত ডিষ্টাৰ্ব দি আছিল, সেইকাৰণে বাইদেউটোকে থৈ আহিলোঁ আৰু এনেকৈ এইবাৰ পাৰিছোঁ বাইদেউৰ তাতে বাইদেউক বিচাৰি আছিলোঁ মই। বাইদেউ ক'ত এইভাগে এইবাৰ দেউলটো দেখা পালোঁ, প্ৰসাদ খাই আছে বুলি। এনেকৈ প্ৰসাদ খাইছে বাইদেৱে আৰু বাবুই এতিয়া আহিলে মানে দেউলটো উঠিবই চিৰিত। এইটো হ'ল দেউল আৰু
এনেকৈ যাইছোঁ আৰু এইটো হ'ল মেইন মন্দিৰটোৰ ভাগে বেছি কৰা নহ'ল, বেছি কৰিব নিদিয়ে সেইকাৰণে বেছি কৰা নহ'ল। আৰু হ'ল এইটো হ'ল গণেশ মন্দিৰ, সৰুকৈ বনাইছে এতিয়া। আৰু এইফালে পাই পুখুৰীটো, আহক পুখুৰীৰ ভাগে যাওঁ। ইয়াতে এনেকৈ গামোচা বান্ধে, এনেকৈ বান্ধি দিয়ে। এইফালে এনেকৈ এইটো এনেকৈ মূৰ্তি বনাই হৈ আছে। এইটো মেইন মন্দিৰৰ হেৰিতে এনেকৈ বনাই থৈ দিছে। মেইন মন্দিৰটো এইটো পিছফাল আৰু ইয়াতে আছে পুখুৰীটো। এয়া পুখুৰীটো, পুখুৰীটো। ইয়াতে কাছু আছে, মাছো আছে, মানে মুড়ি দিলে কাছুগিলা ওলি আহে ওপৰত। আমাৰ আনা নহ'ল এইবাৰ, আছেনে নাই কি জান। ইয়াতে এনেকৈ মুড়ি দিলে এনেকৈ আহে। আৰু এইটো মূৰ্তি আছে, কৃষ্ণৰ মূৰ্তি, এনেকৈ মাজতে ৰাখি থোৱা হৈছে। আৰু আগতে এইগিলাখান নাছিলে, এতিয়া নতুন কৰি কৰা হৈ গৈছে। এইগিলা চব চিৰি বনাই দিছে, সেইদিনকৈ এনেকৈ এই তাতে যাব পাৰে বৃন্দাবনত। আৰু হ'ল এয়া, আমিতো ইয়াতে বহুত বাৰ আহিছোঁ, হিচাপ নাই। আৰু এনেকৈ এইটো পাছফাল মন্দিৰত এনেকৈ। এইবাৰ আমি বৃন্দাবনত যাই আছোঁ। এইভাগে পানী হৈছে। এয়া বাইদেউ, মই আৰু বাবু আৰু মাজু বাইদেউ আহিছিল, তাহঁত আহিব নোৱাৰে। শহুৰ দেউতা মৰা হেৰি হোৱা নাই না, এবছৰ হোৱা নাই, সেইকাৰণে আহিব নোৱাৰিলে। এবাৰ আমি যাই আছোঁ বৃন্দাবনত। আহক চাওঁ বৃন্দাবনখন কেনেকুৱা। আহক। আমি বৃন্দাবনত আহি পাইছোঁ। এয়া ভিতৰত যাওঁ ব'লা। আৰু আমি ইফালে এনেকৈ আহিলোঁ, সেই তাৰে পৰা এনেকৈ আহি এনেকৈ আহিলোঁ। আৰু এনেকৈ ঘূৰিব পৰা কৰি দিছে, আগতে নাছিল নে। আৰু এতিয়া এনেকৈ যাই আছোঁ ভিতৰৰ ভাগত। এইটো হ'ল গেট সন্মুখৰ, এইখনেই হ'ল বৃন্দাবন। এনেকৈ এখন বৃন্দাবন। এনেকৈ চবে ইয়াতে এনেকৈ গামোচা বান্ধে। বাইদেউ ইয়াতে পূজা দি আছে। এইটো বাবু কিবা বহি আছে, সেয়া ভাগৰ লাগছে হপায়। আৰু এনেকৈ আৰু অষ্টমীৰ দিনাখন ইয়াতে বহুত হেৰি মানুহ হয়, ভিৰ হয়। আৰু ইয়াতেতো একদমেই মানে
ক'বই নালাগে এনেতো সবতে হয় ইয়াতে আৰু মানে বেলেগ বেলেগ হেৰি দেখা পাব পাৰে আৰু এয়া গাছডাল চাওক ইয়াতে এটা মন্দিৰ আছে এইটো চৰাঘৰ এইটো হ'ল মন্দিৰ এইটো হ'ল মন্দিৰ আৰু এইয়া হ'ল আপোনালোকে দেখিছে নে দেখা নাই ৰ'দৰ কাৰণে একেবাৰে বোকা বোকা দেখিছে ভিডিঅ'ত অহাই নাই আজি বতৰটো সিমান ঠিক নহয় যদিও মানে ৰ'দো নাই হেৰিও নাই বৰষুণো নাই ভালো লাগিছে একভাগে এয়া বাইদেউৰ কাৰণে বেয়া লাগিছে বাইদেউ আহিছে আমাৰ লগত আমি হেৰি কৰা নাই এনেকৈ আৰু এদিন আহিম বেছি আজি ভাল নহ'লাক বাইদেউ জিৰাই আছে না তাৰমানে বাহিৰত সেইকাৰণে আৰু বেছি হেৰি নকৰোঁ আৰু বাবুও ডিষ্টাৰ্ব দি আছে সেইকাৰণে বাকীখিনি আৰু আহক আৰু আমি ক'ৰবাত যাম তেওঁলোক চাব বাই এয়া আমি বৃন্দাবনৰ পৰা আহিলোঁ এবাৰ মন্দিৰৰ সিদি আগভাগেদি ওলি যাম মন্দিৰত আহিলে ইমান মনটো ভাল লাগে ইয়াতে থাকো লাগে আৰু কিমান টাইম হৈছে গমে পোৱা নাযায় ইয়াত পানী আছে হাইটি ৰখি আছে না ইয়াতে এটা শিৱ মন্দিৰ আছে আপোনালোকে নতুনকৈ বনাইছে মানে নতুনকৈ মানে এবছৰ হৈ গ'ল ইভাগে বহুতে নাহে সেইকাৰণে গম নাপায় এইটো হ'ল শিৱ মন্দিৰ এইটো এইখন মঞ্চখনৰ ওচৰতে হয় এই শিৱ মন্দিৰটো বহুতে গম নাপায় আহিলে বেছি দিন হোৱা নাই মানে 6 মাহ এবছৰমান হ'ল কিজান আৰু ইয়াতে এইটো যে ঘৰ দেখিছে ইয়াতে ভাতো খুৱায় মানে এনেকৈ এইতে কুপন ল'ব লাগে তাৰপিছত এনেকৈ আৰু ইয়াতে গছগিলা আছে ৰ'দৰ দিনত আহিলে ইমান ভাল লাগে এই গছগিলাখনৰ ছায়া পালে এনেকৈ আৰু সেই তাতে ময়ূৰো আছে ময়ূৰ সেইফালে পাছফালে ময়ূৰ আছে আপোনালোকক আজি নেদেখাওঁ আৰু কেতিয়াবা আৰু আহিম বেলেগ দিনা ইয়াতে এইবাৰ এইটো মন্দিৰটোৰ হেৰিটো কাষতে এইটো ঘৰ বিল্ডিং আছে ইয়াতে মানে অন্নপ্ৰসন দিব আহিলে এইবিলাক ৰুমগিলা দি দিয়ে তাতে মানে আলহীগিলাখন আহিলে ইয়াতে চাহ দিব পাৰে আৰু এনেকৈ ইয়াতে আৰু সেইফালে আছে ময়ূৰ আছে সেইগিলাখনতে ৰখি থোৱা আছে আজি মানে দেৰি হৈছে বাইদেউ জিৰাই আছে বুলি ক'লোঁ নহয় আৰু সেইকাৰণে আৰু বাবু আছে ডিষ্টাৰ্ব দি আছে সেইকাৰণে আৰু আমি এতিয়া আজি নৰখোঁ আৰু সৰু ভগৰ ভাগে যাম আপোনালোকে চাই থাকক ভিডিঅ'টো এবাৰ আমি আহিছোঁ নতুনকৈ আমাৰ ইয়াতে খুলিছে হোটেলখন D BAJWI হোটেল আমি আহিছোঁ সৰু ভগতে নতুনকৈ স্থাপন কৰা D BAJWI হোটেললৈ আজি আমি আহিছোঁ এসাঁজ খাবলৈ মোৰ লগত আছে আপোনালোকে দেখিছে মোৰ বাইদেউ আছে আৰু দুটা ভাগিন আছে আহক চাওঁ কেনেকুৱা এয়া আপোনালোকে দেখিব পাইছেই ইমান ধুনীয়া লাগিছে এয়া দিলে পকৰা পাপৰ টেঙা এনেকৈ নতুনকৈ খুলিছে এই হোটেলখনৰ দৃশ্য আপোনালোকক দেখাই দিছোঁ এয়া কি ধুনীয়া লাগিছে D BAJWI হোটেল আপোনালোকে আহিব পাৰিব হোটেলখনৰ অলপ মানে মই দৃশ্য দেখুৱাই দিছোঁ আপোনালোকক এনেকুৱা কি ধুনীয়া লাগিছে D BAJWI হোটেল এনেকুৱা এই বাবুখন খাই আছে বহি কিনে আৰু বাবু
গাহৰি আৰু বাবু বাইদেউ খাই আছে হৈ গ'ল। বাইদেউ কেনে লাগিছে খাই? ভালে লাগিছে আৰু বাইদেউ ভালে লাগিছে খাই ইয়াতে আৰু আমি যাম ঘৰত এবাৰ হ'ল।